ওয়েলকাম টু মাই চেনেল। আজি আমি এটা বিশেষ নিয়ম যাক আমি জানো যে বদমাছ নিয়ম। তো বদমাছ নিয়মটো আমি অধ্যয়ন কৰিম। আচলতে এইটো কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট। বহুতে নাজানে, কেতিয়াবা আহে যে এইবিলাক মাল্টিপল চইচ কুৱেশ্যনত বদমাছ নিয়মেৰে অংক কৰিবলৈ আহে, আৰু বদমাছ নিয়মটো নজনাৰ ফলত আমাৰ হোৱা যেন লাগিলেও ভুল হৈ যায়। তো বদমাছ নিয়মটো আচলতে কি আমি সেইটো জনাটো খুবেই দৰকাৰ। আৰু বদমাছ নিয়মটো আমাৰ প্ৰযোজ্য কিহৰ ক্ষেত্ৰত হয়? সাধাৰণতে বন্ধনীযুক্ত যেতিয়া আমাৰ সৰল অংক কৰিব লাগে। তো বন্ধনীযুক্ত সৰল অংকবিলাক কৰোঁতে আমি কি কৰিব লাগে? ইয়াতে বিভিন্ন ধৰণৰ বন্ধনী থাকিব, বিভিন্ন ধৰণৰ ইয়াতে চিম্বলিক ডিফাৰেঞ্চিয়েশ্যন থাকিব। যেনে ধৰক আমাৰ পূৰণ কৰিব লাগিব, হৰণ কৰিব লাগিব, একেটা অংকতে যোগো কৰিব লাগিব, বিয়োগো কৰিব লাগিব। ইয়াতে বন্ধনী, প্ৰথম বন্ধনী, দ্বিতীয় বন্ধনী, তৃতীয় বন্ধনী বা বৰ বন্ধনী, কুটিল বন্ধনী বা চন্দ্ৰ বন্ধনী বা ব্ৰেকেট ইত্যাদি বিভিন্ন বন্ধনীৰে থাকিব ইয়াতে। এইটো কথা কি, এইবিলাক অংকৰ ক্ষেত্ৰত, এনেকুৱা ধৰণৰ সৰলীকৰণ অংকৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ বদমাছ নিয়মটো। আচলতে বদমাছ নিয়মটোতে আমি অংকটো কেনেকৈ আৰম্ভ কৰিব লাগে আমি গম পাওঁ। বদমাছ যিটো নিয়ম আছে, ইয়াত যদি আমি চাওঁ আচলতে বদমাছ নিয়ম মানে কি সেইটো আমি জানিব লাগিব। গতিকে বদমাছ নিয়ম বুলি কোৱাৰ লগে আমি ফাৰ্ষ্ট কৰিব লাগে বিৰে মানে আমি জানিম যে ব্ৰেকেট। বিৰে আমি জানিব লাগিব যে বিৰে আচলতে কাক বুজাইছে? ব্ৰেকেট। তো ওৰে বুজোৱা হৈছে অফক, অফ। তো বদমাছ নিয়মৰ বি মানে ব্ৰেকেট আৰু অ মানে হ'ল অফ। তাৰপিছত ডি মানে হ'ল আমাৰ ডিভিজন। ডি মানে হ'ল আমাৰ ডিভিজন, ডি মানে ডিভিজন। তাৰপিছত এম মানে হ'ল আমাৰ মাল্টিপ্লিকেশ্যন, মাল্টিপ্লিকেশ্যন, মাল্টিপ্লিকেশ্যন। তাৰপিছত এ মানে হ'ল এডিশ্যন, এ মানে আমাৰ এ মানে হ'ল এডিশ্যন। আৰু এছ মানে হ'ল ছাবষ্ট্ৰেকশ্যন, ছাবষ্ট্ৰেকশ্যন। গতিকে থুলতে আমাৰ যিটো বদমাছ নিয়ম বুলি কোৱা হয়, বদমাছ নিয়মটো হ'ল এনেদৰে যে ব্ৰেকেট অফ, বি ফৰ ব্ৰেকেট, অ ফৰ অফ, ডি ফৰ ডিভিজন, এম ফৰ মাল্টিপ্লিকেশ্যন, এ ফৰ এডিশ্যন আৰু এছ ফৰ ছাবষ্ট্ৰেকশ্যন। মানে কি, আমি সদায় ব্ৰেকেটৰ পৰা আৰম্ভ কৰিব লাগিব, মানে ফাৰ্ষ্ট ব্ৰেকেটৰ বিলাক কৰিব লাগিব। তাৰপিছত অফ, অফ বুলি কওঁতে আমি সাধাৰণতে কি বুজি পাওঁ? অফ বুলি কওঁতে অসমীয়াত আমাৰ ৰটো বুজায়, অসমীয়াত আমাৰ ৰটো বুজায়। কেতিয়াবা থাকে যেনে 12ৰ 8 বা 10ৰ 8 এনেকুৱা থাকে। গতিকে মানে 12 of 8 বা এনেকে যেতিয়া থাকিব আমি অংকবিলাক এইটো ৰ বুলি ধৰা যায়। আৰু ৰ মানে একো এটা জানাটো দৰকাৰ, আচলতে ৰ মানেও এক প্ৰকাৰ পূৰণ ফল বুলি ধৰা হয়। ৰ মানে আমি পূৰণ চিনটো ধৰি ল'ব পাৰোঁ। তো ব্ৰেকেট কৰিলো, অফ কৰিলো, নেক্সট আমি কৰিব লাগিব ডিভিজন থাকিলে ডিভিজনটো কৰিব লাগে। তাৰ পিছত আমি কৰিব লাগিব মাল্টিপ্লিকেশ্যন মানে পূৰণ ফল, পূৰণ কৰিব লাগিব। তাৰ পিছত এডিশ্যন, লাষ্টত একদম আমি কৰিব লাগে ছাবষ্ট্ৰেকশ্যন, আমি লাষ্টত কৰিব লাগে। গতিকে আমি ইয়াতে অংক লৈ লৈছো, অংকটো আমি কৰি যাম ইয়াতে। গতিকে ইয়াতে অংকটো কি আছে? দুটা অংক লৈছো মই ইয়াতে। ইয়াতে আপোনাৰ কি আছে যে 3 ইনটু আমাৰ বৰ বন্ধনী আছে 60 মাইনাছ কুটিল বন্ধনী 5 ইনটু মাইনাছ 2। ইয়াতে আমি আৰম্ভ ক'ত কৰিম সেইটো খুব জনাটো দৰকাৰ। আমি সাধাৰণতে কি কৰিব লাগে যে ইয়াক যদি আমি ভাবো যে ইয়াক বহুকেইটা লেয়াৰ দি থোৱা হৈছে, একদম ভিতৰত কিবা এটা বস্তু ৰাখিছো আমি, আৰু সেইটো 3-4টা এনেকে লেয়াৰ দি ৰাখিছো, তেতিয়াহ'লে আমি কি কৰিব লাগিব? একদম ভিতৰৰ লেয়াৰবিলাক, লেয়াৰৰ পৰা খুলি খুলি আহিব লাগিব। ঠিক একেদৰে আমি অংকটো কৰি আহিব লাগিব। ইয়াৰ একেবাৰে যদি চাওঁ, আমাৰ আটাইতকৈ ভিতৰত আমাৰ কোনটো আছে? এইটো ব্ৰেকেটত আছে, কৰিব পৰা অৱস্থাত। গতিকে আমি বাকীখিনি আমি ঠিকে লিখিম ইয়াতে 3 ইনটু 60 মাইনাছ ইয়াৰ 5 ইনটু মাইনাছ 2, এইবিলাকো আমি ঠিকে লিখিম। প্ৰথমে আমি কি কৰিম? এইটো আমি ভাঙি ল'ম। এতিয়া ভাঙি ল'লে 7 প্লাছ 3 কি হ'ব? 7 প্লাছ 3 10 হ'ব। গতিকে আমি প্ৰথম একদম ভিতৰৰ বান্ধনী আমি যদি চাওঁ, এইটো ব্ৰেকেটত ভাঙি ল'লে আমি এইটো পাম 10। গতিকে ইয়াৰ পিছত ইয়াত এইটো যিহেতু আমি ভাঙি দিলো, 10 প্লাছ 3 কৰি দিলো আমি, ব্ৰেকেটৰটো আগত কৰিব লাগে, ব্ৰেকেটৰটো আগত কৰিছো আমি। গতিকে এইটো 7 প্লাছ 3 10 হৈ গ'ল। ইয়াত আহিব কুটিল বান্ধনীটো, বাকী ইয়াতে 2টো ঠিকে থাকিব আৰু এই বান্ধনীবিলাক ঠিকে থাকিব। আমি বাই প্ৰচিডিউৰ কৰি যাম আমি। তাৰপিছত আমি কি কৰিব লাগে? সাধাৰণতে আমি কি কৰিব লাগে? ব্ৰেকেটৰ বিলাকে ভাঙি ভাঙি আহি থাকিব লাগিব। এতিয়া আমি ব্ৰেকেটত ভাঙিবলগীয়া কি আছে? এতিয়া যদি চাওঁ আমি ব্ৰেকেটত ভাঙিবলগীয়া 3 ইনটু ইয়াত কৰিব লাগে একো নাই, 60 মাইনাছ আমি কৰিব নোৱাৰো। এতিয়া আমি কৰিব কোনটো কৰিব পাৰিম? এতিয়া প্ৰথম আমি কোনটো কৰিব পাৰিম? এতিয়া ইয়াতে যদি চাওঁ আমি 5, এইটো ব্ৰেকেটত আছে, কি কৰিব পাৰিম আমি? এইটো আমি কৰিব পাৰিম 5 ইনটু মাইনাছ 2।
-2 ৰে আমি কি কৰিব লাগে 5 টো পূৰণ হৈছে আৰু দুটা কি হৈছে কুটিল বন্ধনীৰ মাজত আছে তো কুটিল বন্ধনীৰ মাজত থকা এইটো আৰু এইটো আৰু এইটো এটা কুটিল বন্ধনীৰ মাজত আছে নেক্সট বন্ধনী কৰিব লাগে আমি প্ৰথমে ব্ৰেকেট কৰিলো তাৰ পিছত আমি কি কৰিলো নেক্সট দ্বিতীয় বন্ধনী কাম কৰিম তো দ্বিতীয় বন্ধনীৰ ভিতৰত কি আছে আমাৰ দ্বিতীয় বন্ধনীৰ ভিতৰত আছে 5 2 গুণ 10 কিন্তু ইয়াতে -2 আছে মিন্স কি হ'ব এটো -10 হ'ব কি হ'ব এটো -10 5 to -2 যা -10 আৰু এইখিনি আমাৰ ক্যালকুলেশন হইব এইখিনি খুব ইজি ক্যালকুলেশন হৈ গল গতিকে আমি প্ৰথমে ব্ৰেকেট কৰিছিলো ব্ৰেকেট আমি সদায় ব্ৰেকেট বিলাক আউট কৰিব লাগে তো প্ৰথমে ব্ৰেকেট কৰিছিলো নেক্সট আমাৰ বান্ধনী কি আছে দ্বিতীয় বান্ধনী আছে গটো কুটিল বান্ধনী কাম আগত কৰিছো গতিকে কুটিল বান্ধনীৰ ভিতৰত আমাৰ কি আছে যে 5 * -2 + 10 গতিকে প্ৰথমে আমি কৰিলো পূৰণটো কি কৰিব লাগিল প্ৰথমতে পূৰণ কৰিব লাগিল তো 5 * -2 মানে হ'ল -10 আৰু এইফালে থাকিল কিমান +10 এইখিনি থাকিল কুটিল বান্ধনীৰ ভিতৰত ইয়াৰ লগত পূৰণ হৈ আছে কিমান ইয়ালৈকে ইজি ইয়ালৈকে সকলোৱে বুজি পাইছে চাগে এতিয়া আমি নেক্সট প্ৰসিডিউৰলৈকে যাম নেক্সট ষ্টেপলৈকে যাম এটা নেক্সট ষ্টেপত আমি কৰিম কি এতিয়া আমাৰ ইয়াত এইটো ঠিকে থাকিল 3 * 60 এইটো ঠিকে থাকিল এইবাৰ যদি চাও আমি এইটো কি হল এইটো মাইনাস হল আমি এইটো আকৌ এইটো বান্ধনীৰ কাম কৰিব লাগিল এইটো বান্ধনীৰ কাম কৰিলে কি হ'ব এবাৰ -10 আৰু 10 মানে 10 টকা ধাৰ আছে 10 টকা জমা আছে -10 + 10 মানে 10 টকা ধাৰ আছে 10 টকা মানে কি থাকিব হাতত এটা 0 থাকিব কি থাকিব 0 থাকিব তাৰ পিছত আমাৰ ইনটু কি হ'ব 2 ইনটু খুব ইজি আমি একদম প্ৰশ্ন যেটো আমাৰ বন্ধনী মতে বা আমাৰ নিয়ম বদমাস নিয়ম মতে আমি কৰি গৈ আছো গতিকে ইয়াতে আমাৰ 10 মাইনাসত আছে আৰু 10 প্লাসত আছে গতিকে এটো 0 হৈ গল আৰু ইনটু কি আছে ইয়াতে 2 আছে গতিকে ইয়ালৈকে সহজ হৈ গৈছে তো এতিয়া আমি কি কৰিব পাৰো 3 * 60 তো এটা 60 to 60 থাকিলে মাইনাস এটা আমাৰ প্ৰথমে পূৰণ কৰিলে আমি 0 আৰু 2 পূৰণ কৰিলে আমি কিমান পাম তো 0 ৰ লগত আমি যি সংখ্যাই পূৰণ নকৰো সাধাৰণতে আমি 0 পাম গতিকে আমি 0 ৰ লগত যদি 2 পূৰণ কৰো এটো আমি কি পাম 0 পাম এটো 0 পাম এতিয়া আমাৰ কি হ'ব 3 * এটা এটো 60 - 0 মানে কি 60 ৰ পৰা 0 গলে কিমান থাকে তো কোনো এটা সংখ্যাৰ পৰা 0 যোৱা মানে সংখ্যাটোৱে থাকিব মানে 60 ৰ পৰা 0 গলে থাকিব কিমান 60 থাকিব তো আমাৰ সবখিনি ক্যালকুলেশন আহি আমি অন্তিম পৰ্যায়ে পাইছো গতিকে ইয়াতে কি হ'ব 6 * 3 = 18 মানে 6 * 3 = 18 আৰু এটো 0 মানে 180 হ'ল ইয়াৰ সৰলীকৃত মানে आंसर গতিকে এটো খুব সহজ পদ্ধতিৰে মই আকৌ এবাৰ ৰিভাইজ কৰি দিছো যে বদমাস what is বদমাস থিওৰি বা বদমাস ৰুলটো কি হয় সাধাৰণতে প্ৰথমে আমি কৰিব লাগে ব্ৰেকেট তাৰ পিছত অফ থাকিলে অফ কৰিব লাগে তাৰ পিছত ডি থাকিলে ডিভিজন কৰিব লাগিব তাৰ পিছত এম মাল্টিপ্লিকেশন কৰিব লাগে তাৰ পিছত এডিশন কৰিব লাগে তাৰ পিছত সাবট্ৰেকশন কৰিব লাগে মনত ৰাখিব লাগে যে ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন সাবট্ৰেকশন গতিকে ইয়াৰ প্ৰথম আখৰ বিলাক যদি লগ লগাই দিও আমি প্ৰথম আখৰ বিলাক যদি লগ লগাই বি ও ডি বড এম এ এফ বদমাস এই বদমাস নিয়মটো এনেকৈ হৈছে তো আমি ব্ৰেকেটৰ পৰা অফ ডিভিজন মাল্টিপ্লিকেশন এডিশন হৈ যেটা সাবট্ৰেকশন কৰিম ইয়াকে আমি কম বদমাস ৰুল আৰু এটা অংক কৰি দি আছো একদম অফ থকাটো সাধাৰণতে ইয়াত অফৰ কথা আছে এটা কৰি দিলে আপোনালোকে সোনকালে বুজি পাব যে আমি ব্ৰেকেট থাকিলে ব্ৰেকেটৰটো আগত কৰিব লাগে এতিয়া যদি আমাৰ অফ থাকে ধৰক আমাৰ অংক এটা লৈ লৈছো আমি যে 12 মানে 12 ৰ 8 আৰু হৰণ দিয়া আছে ধৰক আমাৰ 4 ধৰি লও আমি হৰণ আমাক 4 দিয়া আছে ধৰি লও এটো এটা ইয়াত অফ আই অফ মানে ইয়াত ৰ আছে আসলে ৰ মানে এটো অফ মানে 12 of 8 বুলি আমি লিখিব পাৰো 12 of 8 division 4 তো এটো আমি কৰিব লাগিলে প্ৰথমে আমি কি কৰিব লাগে যে ৰটোক আমি পূৰণ চিন বুলি ধৰিব লাগিব ৰটো মানে কি হয় ৰ বা অফ মানে হল পূৰণ চিন প্ৰথমে আমি কি কৰিব লাগিব যেহেতু ব্ৰেকেট নাই প্ৰথমে আমি অফৰ কামটো কৰিব লাগিব গতিকে ইয়াতে কি হ'ব আমি 12 * 8 টো আগত কৰিম তো অফ মানে মাল্টিপ্লিকেশন চিন বা ৰ মানে পূৰণ চিন এতিয়া হৰণ কি হ'ব 4 এতিয়া যদি আমি পূৰণ কৰো 8 * 16 6 হাতত থাকিল 1 আৰু 8 * 8 = 9 96 হৰণ কিমান হল 4 এতিয়া 4 যদি আমি কি কৰো 96 ক যদি আমি 4 ৰে হৰণ কৰে কেইবাৰ যাব আমাৰ 4 ৰে আমাৰ 9 কেইবাৰ যাব 4 * 2 = 8 1 roll 16 হলে কিমান হ'ব 4 * 4 = 16 মানে 24 হ'ব ইয়াৰ সৰলকৃত উত্তৰটো গতিকে এনেদৰে আমি বদমাস সূত্ৰ প্ৰয়োগ কৰি আমি বিভিন্ন ধৰণৰ ব্ৰেকেট থকা বা বান্ধনী থকা
বা বিভিন্ন ধৰণৰ ডিভিজন মাল্টিপ্লিকেশ্যন এডিশ্যন সাবট্ৰেকশ্যন থকা অংকবিলাক আমি এনেদৰে কৰিব পাৰো খালি মনত ৰাখিব লাগে যে বদমাছ মানে আসলে প্ৰথম আখৰকেইটাৰে আমি গম পাব লাগিব বদমাছ ডি ব্ৰেকেট ও অফ ডি ডিভিজন এম মাল্টিপ্লিকেশ্যন এ এডিশ্যন আৰু এছ মানে হ'ল সাবট্ৰেকশ্যন এখিনি বদমাছ নিয়ম এটোই আছিলে মই কৰি দেখালো যদি ইয়াত কিবা আৰু জানিবলগীয়া থাকে তেতিয়াহ'লে কমেন্ট বক্সত জনাব মই বিশেষ জনোৱাৰ কাৰণে প্ৰয়াস কৰিম আৰু এনেদৰে ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো ক্লিক কৰিব যাতে ভিডিঅ' আপলোড কৰিলে আপোনালোকে নটিফিকেশ্যন পাই যায় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক সাধাৰণতে আমাৰ জেনেৰেল মেথমেটিকেল আপটিটিউডত আহে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ কাৰণে এইটো খুবেই প্ৰয়োজন গতিকে ইয়াৰ পিছৰ ভিডিঅ'ত আমি LCM বা HCM কেনেকৈ উলিয়াব লাগে আমি দেখাম গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে আৰু ভিডিঅ' শ্বেয়াৰ কৰিব লাইক কৰিব থেংক ইউ